বহুতে কৈ আছে যে এডিআৰই গ্ৰেড 4ত কাট অফ মাৰ্কছ বহুত বেছি আহিব, কিন্তু মই কৈছোঁ যে এডিআৰই গ্ৰেড 4ত কাট অফ মাৰ্কছ বহুত কম আহিব। মানে যিটো কৈ আছে মানুহে 110, 100 বা 115 ওপৰত আহিব, কিন্তু তেনেকুৱা ধৰণৰ নাহে। কম আহিব, বহুত কম আহিব। কিন্তু কিয় কম আহিব এই কথাটো মই আজি আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি ক'ব বিচাৰিছোঁ। যদি আপুনি 60, 70, 80, 90 এনেকুৱা ধৰণৰ নম্বৰ পাইছে, স্ক'ৰ পাইছে OMR এখন চেক কৰি পিনে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব পাৰে আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্টত লিখিব আপোনালোকে কিমান স্ক'ৰ কৰিলে। এতিয়া প্ৰথম কাৰণটো হ'ল নিগেটিভ মাৰ্কিং। যোৱাবাৰ নিগেটিভ মাৰ্কিং নাছিল, তথাপিও কম আছিলে। এইবাৰ যিমান অনুমান কৰা হৈছে তাতকৈ কম আছিলে, কিন্তু এইবাৰ নিগেটিভ মাৰ্কিং আছে, গতিকে এইবাৰ কাট অফ কমিব। তাৰপিছত আহিলে অভাৰলেপিং চিট, অৰ্থাৎ এইবাৰ যিটো ফাইনেল আপোনাৰ কেণ্ডিডেটৰ লিষ্ট আহিব, তাত মানে অভাৰলেপিং নাথাকিব চিটবিলাকৰ। এজন কেণ্ডিডেটৰ কাৰণে এটাই চিট হ'ব, গতিকে এটা পদ এজন কেণ্ডিডেটৰ কাৰণে থাকিব। এজন কেণ্ডিডেটে 2-3টা পদ অকুপাই কৰিব নোৱাৰিব, গতিকে কাট অফটো তললৈ আহিব। 3 নম্বৰ অপশ্যনটো হ'ল বহুত, আপোনালোকে বাতৰিটো দেখিছে, বিভিন্ন সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে যে বহুত গ্ৰেজুৱেট কেণ্ডিডেটে গ্ৰেড 4 পেপাৰ 1 পেপাৰ 2 এপ্লাই কৰি দিছে। তেওঁলোকে কেনেকৈ কৰিছে তেওঁলোকে জানিব। তেওঁলোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত যদি তেওঁলোকৰ গ্ৰেজুৱেশ্যনটো লুকুৱাই ৰাখি এপ্লাই কৰিছে তেওঁলোকে জানিব, কিন্তু বহুত গ্ৰেজুৱেটে পৰীক্ষা দিয়াৰ বাতৰি আমি দেখিছোঁ, তেওঁলোকৰ সাক্ষাৎকাৰ আমি নিউজত দেখিছোঁ। এতিয়া সেই গ্ৰেজুৱেটসকলৰ চাকৰিটো নিশ্চয় নহয়। তেওঁলোকে পাছ কৰিব পাৰে, তেওঁলোকে 100ৰ ভিতৰত 100 পাওক, 135ৰ ভিতৰত 135 পাওক, যিমানেই নাপাওক, তেওঁলোক কিন্তু কোৱালিফাই নহয় গ্ৰেজুৱেটসকল, তেওঁলোকৰ নাম কটা যাব। গতিকে ইয়াৰ এইটো কাৰণটো তেওঁলোকৰ যিটো কাট অফ, আমাৰ যিটো কাট অফ সেইটো তললৈ আহিব। এতিয়া আমি 4 নম্বৰ কাৰণটো চাম, কিয় কাট অফ তললৈ আহিব। এতিয়া ভাবকচোন, বহুত এনেকুৱা ষ্টুডেণ্ট আছে যিবিলাক ষ্টুডেণ্টে হাই ছেকেণ্ডেৰী পাছ কৰিলে আৰু গ্ৰেজুৱেশ্যন কৰি আছে। তেওঁলোকে মানে এই পৰীক্ষাটো চৰকাৰী চাকৰিৰ এক্সাম এটা আহিছে, দি চাওঁচোন, তেনেকৈ বহুতে এক্সামটো দি দিছে আৰু তেওঁলোকৰ বহুতৰে ভাল হৈছে এক্সামটো। এতিয়া ভাবক, যিহেতু তেওঁলোক পঢ়ি আছে আৰু তেওঁলোকৰ এক্সাম ভাল হৈছে, তেওঁলোক ভাইবাৰ কাৰণে চিলেক্ট হৈছে, তেওঁলোকে এই সাধাৰণ চকীদাৰ, মহৰী, আপোনাৰ মালি, ৰান্ধনী, নাপিত, এই পোষ্টকেইটা যিকেইটা ল'ৰাই গ্ৰেজুৱেশ্যন কৰি আছে, সেইকেইটাই বাৰু সেই পোষ্টকেইটাৰ কাৰণে গুৱাহাটীত গৈ ভাইবা দিবনে? তেওঁলোকে যে ডিষ্ট্ৰিক্টৰ ভিতৰতে এক্সামৰ চেণ্টাৰটো পৰিছে, দি চাওঁচোন, চৰকাৰী চাকৰি পৰীক্ষাটো পাছ কৰোঁ নে নকৰোঁ, নিজকে টেষ্ট কৰিছে, নিজৰ স্কিলটো টেষ্ট কৰিছে, নিজৰ নলেজ টেষ্ট কৰিছে, কিন্তু তেওঁলোকে চাকৰিটো কৰিবলৈ নাযায়, তেওঁলোকে গুৱাহাটীত গৈ ভাইভা দিবলৈ নাযায়। সেইকাৰণে কৈছে যে এইবাৰ এটা চিটৰ বিপৰীতে 2জনকৈ কেণ্ডিডেট ৰখা হ'ব, কাৰণ চৰকাৰেও জানে যে বহুত ষ্টুডেণ্ট নাযায়। বহুত ষ্টুডেণ্ট যিসকলে পঢ়ি আছে, গ্ৰেজুৱেশ্যন কৰি আছে, তেওঁলোকে এনেই দি দিছে এক্সামটো, যিহেতু এক্সামটো দিবলৈ কোনো ধৰণৰ পইচা দিবলগীয়া হোৱা নাই, মানে এক্সামৰ কাৰণে ফিজ দিবলগীয়া হোৱা নাই, ফ্ৰী, আৰু চবেই ফৰ্ম ফিল আপ কৰিছে, ডিষ্ট্ৰিক্টৰ ভিতৰতে চেণ্টাৰ পৰিছে, বন্ধ বাৰত পৰিছে, এক্সাম দি দিছে, ভাল হৈছে, ভাল নম্বৰ পাইছে। তাৰপিছত তেওঁলোকে সেই গ্ৰেজুৱেশ্যন কৰি থকা ল'ৰাকেইটাই নিজৰ ভৱিষ্যতটো সুৰক্ষিত কৰিবনে, নে 3rd গ্ৰেড 4th গ্ৰেডৰ এই চকীদাৰ, মহৰী এইবিলাক বা নাপিত, মালি এইবিলাক পোষ্টত চাকৰি কৰিবগৈ? আপোনালোকে নিজেই ভাবক। গতিকে মই কৈছোঁ যে এই 4টা কাৰণত এইবাৰ কাট অফ কম হ'ব। আৰু আপোনালোকে যদি মোৰ কথাটো বিশ্বাস কৰিছে, এই ভিডিঅ'টো শেষলৈকে চাইছে, তেতিয়াহ'লে এই চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। আপোনালোকে এই এক্সামত 4th গ্ৰেড পেপাৰ 1ত কিমান নম্বৰ স্ক'ৰ কৰিছে, পেপাৰ 2ত কিমান নম্বৰ স্ক'ৰ কৰিছে, আপোনালোকে কমেণ্টত লিখি দিয়ক। আজিলৈ সামৰিছোঁ, ধন্যবাদ।